গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল। আমাৰ ইয়াত এটা পানীৰ প্ৰজেক্ট আছে। আমিনো পানীৰ প্ৰজেক্টটো কেনেকৈ কৰিছোঁ অকণমান আপোনালোককো দেখাই দিওঁ। এইটো কিন্তু আমি নিজে কৰিছোঁ। প্ৰায় 17 ঘৰ মানুহে লগ লাগি এই প্ৰজেক্টটো আমি কৰিছোঁ। মই আপোনালোকক দেখাই আছোঁ। গুৱাহাটীততো জানেই পানীৰ কিমান সমস্যা। আমাৰো আচলতে পানী আগতে কিনি লৈছিলোঁ। প্ৰায় 1.5 বছৰমান আমি পানী কিনিয়ে ব্যৱহাৰ কৰিছিলোঁ। ইয়াত থকা প্ৰায় সংখ্যক মানুহৰে পানী নাই। গতিকে আমি কেইঘৰমান মানুহে লগ লাগি এই পানীৰ প্ৰজেক্টটো কৰিছোঁ। আৰু কেনেকৈ কৰিছোঁ দেখাই আছোঁ। এইটো মোৰ ঘৰ আৰু এইফালৰ পৰা আমি আহোঁ। এইটো মোৰ ৰাস্তা গলি। মই থাকোঁ গুৱাহাটীৰ পশ্চিম গুৱাহাটী সমষ্টিত। এতিয়া অৱশ্যে আমাৰ সমষ্টিটো দিছপুৰ সমষ্টি পৰিছে। কিন্তু বৰ্তমানো আমাৰ MLA হ'ল ৰমেন্দ্ৰ নাৰায়ণ কলিতা। তেখেতে আমাক আশা দি থৈছে, জানোচা আমি পাওঁ নে নাপাওঁ সেইটো নাজানো, কিন্তু আমাৰ ৰাস্তাৰ অৱস্থা এয়া। আৰু ইয়াত থকা মানুহৰ পানীৰ সমস্যাটো মই ক'লোৱেই, ইমান পানীৰ সমস্যা, খুব পানীৰ সমস্যাত আমি চলি থাকোঁ। খাবলৈ পানী নাই, কিন্তু ৰাস্তাত গোটেই ৰাস্তাটোতে এনেকৈ পানী হয়। এইখিনি কমেই দেখিছে, যেতিয়া বৰষুণ দিয়ে তেতিয়া একেবাৰে ৱালৰ ওপৰলৈ পানী হয়। এই দাগবোৰ দেখিছেনে? এই ৱাললৈকে পানী হয়। আৰু এই আমাৰ যিটো পানীৰ প্ৰজেক্ট সেইটো দেখাই আছোঁ। ঠিক মোৰ ঘৰৰ একেবাৰে সন্মুখতে এনেদৰে ইয়াত বৰিং কৰা হৈছিলে। এখন প্লেট দি ঢাকি থোৱা হৈছে। বৰ্তমান ইয়াত বৰিং কৰা হৈছিলে। এই জেগাটোত আমি বৰিং কৰিছিলোঁ। ইয়াত 950 ফুট বৰিং হৈছিলে। 950 ফুট বৰিঙৰ পিছত আৰু তললৈ নগ'ল, মানে তলত পাথৰ পালে। পানীটো ইমান ভাল নহয়, তথাপিতো উপায় নাই। খোৱা পানী আমি কিছুমানে কিনি খাওঁ আৰু কিছুমানে নিজৰ ঘৰত একুৱাগাৰ্ড বা তেনেকুৱা পানীৰ ফিল্টাৰ ব্যৱহাৰ কৰি আছে। আৰু এইটো আমাৰ এনেদৰে প্ৰত্যেক ঘৰ মানুহৰ ঘৰলৈ এনেদৰে পাইপ ফিটিং কৰা আছে। এটা সময়ত ৰাতিপুৱা পানীটো চলোৱা হয় আৰু তেনেকৈ মানুহবিলাকৰ ঘৰলৈকে যায়। এঘৰৰ পিছত আন ঘৰে পানী ল'ব লগা হয়। আৰু তাৰ কাৰণে এইটো মিটাৰ বক্স, এইটো ইলেক্ট্ৰিচিটি বৰ্ডৰ পৰা এইটো মিটাৰ বক্স আমাক বহাই দিছে। বক্সটো অৱশ্যে আমি নিজেই কৰা, কিন্তু ভিতৰত থকাখিনি তেওঁলোকে বনাই দিছে। মই এইটো এই কাৰণেই দেখাইছোঁ, এনেকুৱা নাভাবিব যে এইটো মই কিয় দেখাইছোঁ। এইটো কাৰণে দেখাইছোঁ যে গুৱাহাটী অঞ্চলত পানী যথেষ্ট কম। মানুহৰ মিলাপ্ৰীতি থাকিলে কেইঘৰমান মানুহে লগ লাগি অৱশ্যে এনেকৈ পানীৰ ব্যৱস্থা কৰিব পাৰে। আমি কৰি লৈছোঁ, যিহেতু আমি চৰকাৰৰ পৰা কোনো ধৰণৰ সা সুবিধা এতিয়ালৈ পোৱা নাই। আমি পাম বুলি আশা কৰি আছোঁ, কেতিয়া পাম নাজানো। চৰকাৰে আমাক দিম বুলি কথা দিছে, কিন্তু কেতিয়া দিয়ে নাজানো। এই পানীৰ বৰিংটোৱে আমাক কিমান দিনলৈ যায় সেইটো আমি নাজানো। এই পানীৰ বৰিংটো কিমান বছৰ আমি পানী খাব পাৰোঁ সেইটো আমি নাজানো, কাৰণ হঠাৎ শুকাই গ'লে আমাৰ কিন্তু দুৰ্গতি নোহোৱা হ'ব। ঘৰত গা ধুবলৈ, খাবলৈ কিমান পানী লাগে, আৰু সেই পানীৰ অভাৱ হ'ব আমাৰ। গতিকে মানুহ মিলাপ্ৰীতিৰে থাকিলে চলিবলৈ বিশেষ অসুবিধা নহয়। অকণমান টকা পইচা যোগাৰ কৰি গোটেইবিলাকে লগ লাগি এনেকৈ কৰিব পাৰি। আৰু গুৱাহাটীত পানীৰ খুব দুৰ্দশা হৈ আছে। সেইটো কাৰণে মই এই প্ৰজেক্টটো দেখালোঁ। মই জনাত কিছুমান অঞ্চলত কিন্তু এই পানীৰ প্ৰজেক্টটো আছে। এই পানীৰ প্ৰজেক্টটো আছে, বহুত জেগাতে দেখিছোঁ মানুহে এনেকৈ লগ লাগি পানীৰ প্ৰজেক্টটো কৰে। এইবিলাক দেখিছেনে? এইবিলাক আমাৰ ইয়াত থকা মানুহৰ ঘৰ, এইবিলাক ঘৰ। আৰু এইফালে আমাৰ ৰাস্তাটোৰ পৰা এইফালে যায়গৈ। এনেকৈ গৈ এখন পথাৰ পায়। মানুহ আহি আছে, এইফালে পথাৰ পায়। পানীৰ প্ৰজেক্টটো আপোনালোকক দেখালোঁ। কাৰোবাৰ যদি অঞ্চলত পানীৰ অসুবিধা হয় তেনেহ'লে এনেকৈ পানীৰ প্ৰজেক্ট এটা বনাব পাৰিব আৰু চলিবলৈ সুবিধা হ'ব। ৰ'ব, আজি মোক অকণমান ডিফাৰেণ্ট লুকত দেখিছেনে? যদি কিবা ধৰিব পাৰিছে কমেণ্টত জনাওক। মোৰ লুকছটো অকণমান কিবা ডিফাৰেণ্ট পাইছে যদি কমেণ্টত জনাব। পানীৰ ব্যৱস্থাটো আপোনালোকক দেখালোৱেই। এতিয়া আমাৰ চৰকাৰে কি কৰিছিলে, যেতিয়া আজিৰ পৰা প্ৰায় 10-12 বছৰমান আগতে এই ৰাস্তাটোৰ মাজেৰে গেমনৰ পাইপ বহাই দিছিলে। আৰু এই গেমনৰ পাইপটো একেবাৰে মেইন ৰাস্তাৰ পৰা আহি এনেদৰে ভিতৰলৈকে আছিলে। তাৰপিছততো আপোনালোকে সকলোৱে জানে গেমনৰ কণ্ডিশ্যনটো কেনেকুৱা হ'ল, গেমন বন্ধ হৈ গ'ল। তাৰপিছত আজি প্ৰায় 6 মাহমান আগত জাইকাৰ ফালৰ পৰা মানুহ আহিছিলে আৰু তেওঁলোকে মোকেই লগ ধৰিছিলে, যিহেতু মই মহিলা কমিটিৰ ছেক্ৰেটাৰী হয়। জাইকাৰ ফালৰ পৰাও তেখেতসকলে কি কৰিছিলে, আহি আমাক খবৰ লৈছিলে আৰু খবৰ লৈ তেখেতসকলে ইয়াত 2-3টা চেম্বাৰ বনাই থৈ গৈছিলে। সেইখিনিত এটা চেম্বাৰ আছে আৰু মিডিলত চেম্বাৰ ৰাখিছে, এইফালে মিডিলতো চেম্বাৰ ৰাখিছে আৰু ফ্ৰণ্টৰ ফালে চেম্বাৰ, 3টা চেম্বাৰ ৰাখিছে। এতিয়া নাজানো, আমাৰ MLA ৰমেন্দ্ৰ নাৰায়ণ কলিতাই তেখেতে আমাক কামখিনি কৰি দিম বুলি কৈছে। পানীৰ সুব্যৱস্থা লগতে আমাৰ ৰাস্তা ঘাট কৰি দিম বুলি কৈছে। কিন্তু মনটো বৰ দুখ লাগি আছে
যিহেতু তেখেত শাৰীৰিকভাৱে অসুস্থ হৈ চেন্নাইত চিকিৎসাধীন হৈ আছে কিছুদিনৰ আগৰ পৰা। গতিকে কথাষাৰ শুনাৰ পিছৰ পৰা আমাৰ খুব মন বেয়া লাগি আছে। তেখেতৰ আশু আৰোগ্য আমি কামনা কৰিছোঁ। তেখেতক যাতে আমি আমাৰ আগন্তুক দুৰ্গা পূজাৰ আগত আমাৰ মাজত আকৌ পাওঁ, আশা কৰিছোঁ তেখেত সুস্বাস্থ্য হৈ আকৌ আমাৰ মাজলৈ ঘূৰি আহক, এয়ে কামনা কৰিছোঁ, ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ। এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য বেলেগ একোৱেই নহয়, আচলতে তেখেতক সুস্বাস্থ্যৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। সেই প্ৰসংগতে আমাৰ পানীৰ প্ৰজেক্টৰ বিষয়েও আপোনালোকক দেখুৱালোঁ। গতিকে আপোনালোকেও এনেকুৱা ধৰণৰ পানীৰ সমস্যাত যদি ভুগি আছে এনেকৈ কৰিব পাৰিব। আৰু জনাসকলে জানেই, যিসকলে কৰিয়ে আছে, কিন্তু আমি কি কৰিলোঁ তাকেই দেখালোঁ। ঠিক আছে, থেংক ইউ, বাই বাই।